सो हेलो दोस्तों वेलकम टू माय न्यू ब्लॉग। अबे जल्दी बोल, कल सुबह पनवेल निकलना। सो आज आमी যাই আছো কয়কুছি শপিং কৰিবলৈ। चलो भाई देखो अब मैं क्या करता हूँ। सो আমাৰ লগত এজন আছে, সৰু ভাইটি এটা আছে, সিও যাব কাপোৰ চাপোৰ কিনবা যাব, আৰু এজন আছে মোৰ লগৰ। সো হি ঘৰত কাপোৰ চাপোৰ কিনবা গেছি, তো হি আহি আছে, আহাৰ পিছত আমি যাই থাকিম লাহে লাহে। সো আমি ডাইৰেক্ট কয়কুছি লগ হ'ম। অ' আহিছা নেকি? দাউৰিয়া দাউৰিয়া দাউৰিয়া। অঁ হি আহি গ'ল ফাইনেলি, দেৰি হৈ আছে। সো আমি লাহে লাহে যাই থাকোঁ। তো ফাইনেলি আমি দলং পাই গ'লোঁ, এইটো খৰমাৰ দলং। এই চব সো এইটো আৰু এটা ষ্টেপ হৈ যাব, বেছি সময় নালাগে। ইয়াৰ পৰা একেলগে চাওক, ইয়াতে খুঁটা পুতি আছে। চ' হ'ব দে 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 আমি যাওঁ। হ'ব গাইজ, আমি সোনকালে যাব লাগে আমাৰ, তো আমি যাই থাকোঁ। চ' গাইজ আমি ফাইনেলি পাই গেছি, পালোঁ আৰু বেছি সময় নালাগে। তো এতিয়া আমি ৰখি আছোঁ, আমাৰ চিষ্টাৰ আহি আছে আৰু মোৰ ভিনদেউ আহি আছে। তো আহোনো যাব মোৰ লগত, তই সিফালে ঘৰ। তো আমি কি বস্তু আনবাৰ কাৰণে যাম আপোনালোকে শুনি ল'ব। আমাৰ ঘৰৰ যিটো এই খিৰিকী আৰু দৰ্জা আছে, সেইটোৰ তাৰমানে কি কয়, এইটো পৰ্দা বুলি কয়, সেইটো আনবা গৈ আছোঁ। তো আপোনালোকে চাই থাকিব আৰু বস্তুটো কেনেকুৱা হয় আৰু আমাৰ চইচ হয় না নাই সেইটোও চাম। চইচ নহ'লেতো আমি নানো না, তো আপোনালোকে চাই থাকিব। আগতে চিষ্টাৰক আহিবা দিয়ক, তাৰপিছত আমি ডাইৰেক্ট কৈ গুচি যাম। চ' বলক। চ' আমি চ' গাইজ আমি ফাইনেলি কয়কুছিৰ পৰা ওলাই আহিছোঁ। তাৰমানে আমি তাতে ভিডিঅ' কৰা নাই, মোৰ লগত মোৰ চিষ্টাৰ আছিল, ভিনদেউ আছিল, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই। তো আমি হেৰি আনিছোঁ, এই বস্তুটো আনিছোঁ, এই চাওক, এইটো আনিছোঁ, তো আপোনালোকে চাব পাৰিব। এই চাওক, এইটো তাৰমানে আমাৰ যিটো দৰ্জা খিৰিকীত লাগব এইটো, আৰু এইটোৰ লগত আৰু আছে বস্তু, আপোনালোকে চাব পাৰিব। আহক, আপোনালোকে চাব, আহক। এইটো পলিথিনৰ ভিতৰত আছে, মাল আছে, সেয়া আছে। তো এই বস্তুটো তাৰমানে আমি ঘৰত যাই কিনে লগাব লাগিব। তো আমি এইটো ভিডিঅ'ত এই বস্তুখিনি আনবক্সিং কৰিম। তো আপোনালোকে আমাৰ যিটো ভিডিঅ' আছে ফাৰ্ষ্ট টু লাষ্ট চাই থকাৰ কাৰণে থেংক ইউ। চ' আৰু এইখিনি যেতিয়া আনবক্সিং কৰিম সেইখিনি আপোনালোকে চাব, বস্তুখিনি এতিয়া কি আছে আৰু কেনেকুৱা ডিজাইনৰ, সেইটো আপোনালোকে চাব পাৰিব। চ' আমি এতিয়া ঘৰত যাই আছোঁ, তো আমি ঘৰত যাই ল'ম, তাৰপিছত আমি এইখিনি আনবক্সিং কৰিম। চ' গাইজ আমাৰ হাতে ৰাতি হৈ গ'ল আৰু আমি কাপোৰখিনি ইয়াতে ওলাইছোঁ আৰু চাব পাৰিব। এইটো এটা কালাৰ, এইটো আৰু একে কালাৰ চাৰিটা আনিছোঁ, আৰু এইটো হ'ল এইটোৰ কাৰণে এইটো দিম, আৰু সেইখিনি এইটো দিম, আৰু দুটা এইটো দিম। চ' গাইজ আমি আৰু নেক্সট ভিডিঅ' নবনাওঁ, কাৰণ আমাৰ ৰাতি যাব বহুত। তো আমি এতিয়া আৰু আমাৰ ভিডিঅ'টো শেষ কৰিম, আকৌ আৰু নেক্সট ভিডিঅ'ত আহিম। বাই বাই।